Hey guys, মই গিটুৱে আপোনালোকক স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল গিটুৰ পৃথিৱীলৈ য'ত আমি আলোচনা কৰো বিউটি ফেশ্বন লাইফষ্টাইল ৰেচিপি আৰু বহুতো কথা তেনেহলে দেৰি নকৰি আৰম্ভ কৰো হক আমাৰ আজি ভিডিঅ'টি আজি মই আপোনালোকৰ সৈতে এই মেকআপ লুকটো শেয়াৰ কৰিম এই লুকটোৰ বাবে মই চুজ কৰিছো এটা ব্লু আৰু হোৱাইট কুৰ্তি আৰু লগতে ইয়াৰ লগত মিলা ইয়াৰিং হেহে মই আইশ্যাডোৰ মেইন কালাৰ হিচাপে চুজ কৰিছো ব্লু কালাৰ আজি মই মোৰ এই আইশ্যাডো লুকটোৰ বাবে ব্যৱহাৰ কৰিছো সুইস বিউটিৰ হিলাৰি ৰডা আইশ্যাডো পেলেট সুইস বিউটিৰ হিলাৰি ৰডা আইশ্যাডো পেলেট দুটা আছে এইটো হল নাম্বাৰ 1 এইটো হল নাম্বাৰ 2 কিন্তু মই আজি এইটো ব্যৱহাৰ কৰিম মোৰ আইশ্যাডো লুকটোৰ বাবে যদিহে আপোনালোকক এইটো ৰিভিউ লাগে বা এইটো ব্যৱহাৰ কৰি মই আইশ্যাডো লুক ক্ৰিয়েট কৰিব লাগে তেনেহলে আপোনালোকে মোক কমেন্ট বক্সত জনাব তেতিয়া হলে মই নিশ্চয় আন এটা ভিডিও লৈ আহিম আজিৰ কাৰণে মই এইটো ব্যৱহাৰ কৰিছো প্ৰথমতে মই আপোনালোকক এই পেলেটটিৰ কথা কৈলো সুইস বিউটিৰ এই হিলাৰি ৰডা পেলেটটো বহুতেই ধুনিয়া হয় ইয়াত মুঠতে 16টা কালাৰ আছে মেট আৰু শিমাৰি দুইটা কালাৰে আপোনালোকে পাই যাব কালাৰবোৰ বহুত পিগমেন্টেড হয় আপোনালোকে ভিডিওটো চালে গমে পাব সামান্য ফল আউট হয় বাট হেয়া কোনো প্ৰবলেম নহয় ইমান ডাঙৰ সবতকে ভাল লগা কথাটো হৈছে ইয়াৰ প্ৰাইসটো হৈছে 229 টকা কিন্তু আপোনালোকে Amazon বা Flipkartত বহুত ডিসকাউন্টত পাই যাব 150 টকা বা মাত্ৰ 160 টকাৰ ভিতৰতে আপোনালোকে এই পেলেটটি পাই যাব পাৰে আজিকালি সকলোৱে Facebook বা Instagramত ধুনিয়া ফটো পোষ্ট কৰিব বিচাৰে সোৱালি বিলাকে বেলেগতকে অলপ বেলেগ হ'ব বিচাৰে আৰু এই ব্লু কালাৰটো এতিয়া ট্ৰেন্ডিংত আছে আৰু হেহে মই এই আইশ্যাডো লুকটো আজিৰ ভিডিওৰ বাবে লৈ আহিছো তেনেহলে আইব্ৰো আঁকিলম মোৰ হাতত এতিয়া যেহেতু কোনো আইব্ৰো পেলেট বা আইব্ৰো পেন্সিল নাই হেহে মই মেকআপ ৰিভলিউশনৰ আইশ্যাডো পেলেটকে ব্যৱহাৰ কৰিছো আইব্ৰো আঁকিবলৈ মই এটা লাইট ব্ৰাউন শেড ব্যৱহাৰ কৰিছো আইব্ৰো আঁকা হোৱাৰ পিছত মই কনচিলাৰেৰে ধুনিয়াকৈ আইব্ৰোৰ শেপ দিছো মই ব্যৱহাৰ কৰিছো মেভিলিনৰ কনচিলাৰ এতিয়া মই প্ৰথমতে আই মেকআপটো কৰি লম তাৰ বাবে প্ৰথমতে মই মেভিলিনৰ কনচিলাৰ চকুৰ পটাত লগাই লৈছো আৰু ব্ৰাছেৰে ব্লেন্ড কৰি দিছো তাৰ পিছত মেভিলিনৰ ফিট মি কম্পেক্ট লগাই মোৰ কনচিলাৰটো সেট কৰিছো আইশ্যাডোৰ বাবে মই এই কালাৰটো লৈছো আৰু ক্ৰিজত প্লেস কৰিছো তাৰ পিছত ব্ৰাছৰ সহায়ত ব্লেন্ড কৰি দিছো আনটো চকুটো প্লেস কৰিছো আৰু ব্লেন্ড কৰি দিছো ভাল আইশ্যাডো লুক পাবৰ বাবে আইশ্যাডো ভালদৰে ব্লেন্ড কৰাটো খুবেই জৰুৰী হেহে আপোনালোকে আইশ্যাডো ভালদৰে ব্লেন্ড কৰাৰ ওপৰত গুৰুত্ব দিব ইয়াৰ পিছত মই এই ব্লু কালাৰটো লৈছো আৰু চকুৰ কোণৰ পৰা মাজ ভাগলৈ প্লেস কৰিছো লগতে ব্লেন্ড কৰি দিছো
ইয়াৰ পিছত মই আকৌ আগৰ কালাৰটোকে লৈছোঁ আৰু দুই পাই যাম। ফাউণ্ডেশ্যনৰ বাবে মই বিউটি ব্লেণ্ডাৰ ব্যৱহাৰ কৰা নাই কাৰণ মই ব্ৰাছত বেছি কমফৰ্টেবল। মই গোটেই মুখতে ভালদৰে ফাউণ্ডেশ্যন এপ্লাই কৰি লৈছোঁ। চকুৰ তলত এপ্লাই কৰিছোঁ। ইয়াৰ ফলত মোৰ চকুৰ ডাৰ্ক চাৰ্কলবোৰ ঢাক খাই যাব।
ওঠৰ বাবে মই মেভিলিনৰ সুপাৰ ষ্টে লিপষ্টিক ব্যৱহাৰ কৰিছোঁ এইটো এটা মেট লিপষ্টিক হয় আৰু ইয়াৰ কালাৰটো বহুতেই ধুনীয়া হয় কুৰ্তা আৰু আইশ্যাডোৰ কালাৰৰ লগত মেটচ কৰাকৈ মই ইয়াৰৰিং চুজ কৰিছোঁ ইয়াৰৰিংজৰ কেনেকুৱা লাগিল হেতু আপোনালোকে মোক কমেন্ট বক্সত জনাব শেষত মই ফলছ আইলেছ লগাইছোঁ আৰু মোৰ মেকআপ লুক ৰেডি So guys, এইটো আছিল আজি আমাৰ মেকআপ ভিডিও আপোনালোকে ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কমেন্টবোৰ পঢ়িলেহে মই গম পাওঁ আপোনালোকে মোৰ ভিডিও চাই ভাল পায় নে নাপায় হেহে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওটো যদি ভাল লাগিল তেনে হলে লাইক আৰু শেয়াৰ কৰিব আৰু লগতে গিটুৰ পৃথিৱী ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই